Hello friends, মই বনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। Friends, এইটো ভিডিঅ' আজি বহুতে ইন্টাৰেষ্টিং আৰু আপোনাৰ সকলোৰ বাবে অতিকৈ ইম্পৰ্টেন্ট হয়। কিয়নো এইটো ভিডিঅ'ত মই আজি আপোনালোকলৈ আগবঢ়াবলৈ গৈ আছো 20টা এনেকুৱা হেল্থ টিপছ যিটোৱে আপোনালোকক বহুত পৰিমাণে সহায় কৰিব। তো ফ্ৰেণ্ডছ, অকনো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব, কাৰণ মই ভিডিঅ' আপলোড কৰিলে যাতে আপুনি নটিফিকেশ্যন পাই যায়। নাম্বাৰ 1, আমাৰ বহুতৰে ৰাতি কেতিয়াবা এনেকুৱা হয় টোপনি নাহে, বহুত চেষ্টা কৰাৰ পিছতো টোপনিয়ে নাহে। তেতিয়া আপোনালোকে 1 মিনিটৰ বাবে চকু দুটি খৰকৈ মেলিব আৰু জপাব এনেকুৱাকৈ 1 মিনিট কৰক। নিশ্চিতভাৱে পৰৱৰ্তী মিনিটত আপোনাৰ সম্পূৰ্ণ টোপনি আহি যাব। নাম্বাৰ 2, আপোনাৰ যদি মূৰৰ বিষ উঠে তেতিয়াহ'লে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক 1 মিনিটৰ বাবে। লগে লগে আপুনি বিষৰ পৰা পৰিত্ৰাণ পাব। নাম্বাৰ 3, আমাৰ কেতিয়াবা পেট জ্বলা-পোৰা কৰে, জলকীয়া খোৱাৰ ফলতেই হওক বা এনেই। পেট জ্বলা-পোৰা কৰিলে 3-4টা তুলসীৰ পাত ভাত খোৱাৰ পিছত চুবাই 1 গিলাচ গৰম পানী খাওক, লগে লগে জ্বলা-পোৰা আঁতৰি যাব। নাম্বাৰ 4, যদি আপুনি দিনে দিনে পেটুৱা হৈ গৈ আছে বা আপোনাৰ পেটত বহুতো চৰ্বি আছে তেতিয়াহ'লে দৈনিক 5 কাপ ৰঙা চাহ খালে পেটৰ চৰ্বি নাইকিয়া হৈ যাব। আপুনি 5 কাপ দৈনিক লাল চাহ খাওক। 5 নম্বৰ, দৈনিক 15 মিনিট প্ৰাণ খুলি হাঁহিব লাগে। হাঁহি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। 12 মিনিটৰ হাঁহিয়ে 2 ঘণ্টা টোপনিতকৈও বহুত উপকাৰী। নাম্বাৰ 6, আমাৰ বতৰৰ পৰিৱৰ্তনৰ ফলতে হওক বা পানীৰ পৰিৱৰ্তনতে হওক চৰ্দি হাঁচি হয়। হাঁচি চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সোমাই জোৰ দিয়ক, লগে লগ হাঁচি কমি যাব। নাম্বাৰ 7, আমি ঘৰত থকা মানুহখিনিয়ে দিনটোত যদি কাম নাথাকে অনাই বনাই ঘূৰি বা ইটো সিটো কৰি টাইম পাৰ কৰোঁ, কিন্তু দিনত যদি অকণমান বাগৰ দিয়ে তেতিয়া আমাৰ স্মৃতিশক্তি বৃদ্ধি হয় আৰু হৃদৰোগৰ সম্ভাৱনাও কমি যায়। নাম্বাৰ 8, কেতিয়াবা আমাৰ এনেকুৱা হয় বিচনাৰ পৰা উঠাৰ পিছতো উৰে, ৰাতিটো শোৱাৰ পিছতো আমাৰ টোপনিয়ে শেষ হৈ নাযায়, টোপনি লাগি থাকে। যদি এনেকুৱা টোপনি নিচা থাকি যায় তেন্তে এখন ভৰি নমাই আৰু এখন ভৰি দাঙি কেইছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক, দেখিব টোপনিৰ ভাৱ নাইকিয়া হৈ গৈছে। নাম্বাৰ 9, গান আমাৰ সকলোৰে প্ৰিয়, কিন্তু আমি সদায় গান নুশুনিবও পাৰোঁ। কিন্তু নিয়মিতভাৱে যদি ভাল লগা গান বা সুৰীয়া সুৰ শুনে তেতিয়াহ'লে ভৱিষ্যতে মগজুত কেঞ্চাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়। নাম্বাৰ 10, ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহৰ সজীৱতা অৰ্থাৎ ফ্ৰেছনেছ পাব, কৰ্ম সক্ৰিয়তা অনুভৱ কৰিব। নাম্বাৰ 11, আপোনাৰ যদি মুখত দাগ আছে বা গুটি ওলাইছে, দিনটোত মুখৰ ছালখন এবাৰ হ'লেও বৰফ পানীৰে ধুব, মুখৰ গুটি নোহোৱা হ'ব। নাম্বাৰ 12, দাঁতৰ বিষ বহুতে বেদনাদায়ক। যদি পেইন কিলাৰ লোৱাৰ পিছতো দাঁতৰ বিষ নকমে তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কিনা আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক, লগে লগে বিষ কমি যাব। নাম্বাৰ 13, পেটৰ চৰ্বি কমাবলৈ যদি আপুনি ব্যায়াম কৰি আছে তেন্তে ব্যায়ামৰ আগত একাপ কফি খাই লওক, ই আপোনাৰ কাম দুগুণ সহজ কৰি তুলিব। নাম্বাৰ 14, যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি লাগিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক, টোপনি পলাব। নাম্বাৰ 15, শৰীৰটো সুস্থ আৰু শুদ্ধিকৰণ কৰি ৰাখিবলৈ প্ৰতিদিনে এটা তিয়হ, এটা নেমু, কেইটামান পদিনাৰ পাত আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰক, এয়া উত্তম শুদ্ধিকাৰক। নাম্বাৰ 16, ডিপ্ৰেশ্যন অৰ্থাৎ মানসিক চাপ দূৰ কৰাৰ 2টা উত্তম উপায় হ'ল শৰীৰ চৰ্চা আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওক। নাম্বাৰ 17, দৈনিক এগিলাচ ডালিমৰ জুচ খাওক। ইয়াৰ ফলত হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ অৰ্থাৎ ল' ব্লাড প্ৰেছাৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব। নাম্বাৰ 18, যদি কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালী পেটত আধা কাপ সিজোৱা বিট খাওক। নাম্বাৰ 19, বতৰৰ তৰমুজ বতৰত খালে মানসিক চাপ আৰু অৱসাদ দূৰ হোৱাৰ লগতে দেহত বহুতো শক্তি পোৱা যায়। ষষ্ঠটো টিপছ হৈছে ৰাতি আহাৰ গ্ৰহণ কৰাৰ পিছত 10 মিনিট খোজ কাঢ়িহে শুব, ই পাচনতন্ত্ৰ মজবুত কৰি ৰাখে। ফ্ৰেণ্ডছ, এই শুভবাৰ্তা আপোনাৰ প্ৰিয়জনলৈ বিলাই দি জীৱন অমূল্য কৰাৰ সহায় কৰক। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।